যোৱাকালি মই ইউটিউবত এটা পোষ্ট কৰিছিলোঁ। পোষ্টটোত লিখিছিলোঁ লাখপতি বাইদেউ কাম কৰি আছোঁ, গতিকে নতুন ভিডিঅ' দিব পৰা নাই। কামবোৰ সমাপ্ত হোৱাৰ পিছত নতুন ভিডিঅ' লৈ আহিম। এই পোষ্টটো কৰিছিলোঁ আৰু পোষ্টটোতে এটা মই স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিছোঁ আৰু স্ক্ৰীনশ্বটটোত ইয়াত দেখা পাব আপোনালোকে ইয়ৰ MMU ফৰ্ম হেজ বিন ছাবমিট ছাকচেছফুলি উইথ ৰেফাৰেঞ্চ নাম্বাৰ এটা দিয়া আছে। ইয়াৰ পিছত দিয়া আছে ফৰ ফাৰ্ডাৰ ভেৰিফিকেশ্যন ASRLMS আৰু এই পোষ্টটোত বহুতো লোকে কমেণ্ট কৰিছে। তাৰ ভিতৰত মই দুটামান কমেণ্ট ইয়াত আপোনালোকক দেখুৱাব বিচাৰোঁ। এজনে দিছে এইটো মেছেজ আমাৰ মাৰ আহিছে, এইটো 10,000 টকাটো পোৱা নিশ্চিত নেকি, অনুগ্ৰহ কৰি জনাবচোন। এনেদৰে বহুতো লোকে কমেণ্ট কৰিছে আৰু পাৰ্চনেলি মোক কিছুমান লোকে মোক কল কৰি পেলাইও সুধিছে। মই আজি এই ভিডিঅ'টো আপোনালোকক বনোৱা মেইন উদ্দেশ্য হৈছে এই যি SMS টো কি কাৰণে আপোনালোকৰ মোবাইলত আছে আৰু SMS টো লাভ কৰিলে আপোনালোকে এই যি 10,000 টকা আপোনালোকে লাভ কৰিব নেকি নিজৰ বেংক একাউণ্টত। আজি এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ তথ্য জনাই দিম। যোৱাকালি মই ইউটিউবত চাইছিলোঁ কেইটামান ভিডিঅ'। ইয়াত আপোনালোকে যদি চাই দেখা পাব গোটৰ মহিলাৰ 10,000 টকাৰ SMS আহি গ'ল, কেতিয়া পইচা পাব, ইয়াত তেনেকুৱা ধৰণৰ বহুতো ভিডিঅ' লাভ কৰিব। আৰু এজন ইউটিউবাৰ্ছে দি আছে 10,000 টকা SMS আহি গ'ল গোটৰ মহিলাসকলৰ বাবে। এনেকুৱা বহুতো ভিডিঅ' আপোনালোকে ইউটিউবত যদি চেক কৰে তেতিয়াহ'লে লাভ কৰিব। আৰু তেওঁলোকে জনাই আছে এই SMS টো আহিলে আপোনালোকে নিশ্চিন্ত থাকিব দিছে, আপোনালোকৰ যি 10,000 টকাটো আপোনালোকে লাভ কৰিব বুলি তেওঁলোকে জনাইছে। এইটো সঠিক তথ্য নহয়, ইয়াৰ যি সঠিক তথ্য হয় মই আপোনালোকক জনাই দি আছোঁ। কাৰণ এই যি কামটো হয় এই কামটো মই নিজে কৰি আছোঁ। মই আপোনালোকক কেইটামান SSG গোটৰ ডিটেইলছ দেখুৱাব বিচাৰোঁ, যিকেইটা ডিটেইলছ আমি যোৱাকালি ফৰ্মখন ডাটাসমূহ এণ্ট্ৰি কৰিছোঁ। ইয়াত আপোনালোকে দেখা পাইছে তেওঁলোকৰ মেম্বাৰখিনি ডিটেইলছ দেখা পাই আছে। এইখিনি মই চিকিউৰিটি ৰিজনৰ বাবে হাইড কৰি ৰাখিম। ইয়াত আপোনালোকে সকলোবোৰ ডিটেইলছ দেখা পাব, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম বা মেম্বাৰ ডিটেইলছ, মোবাইল নাম্বাৰ, একাউণ্ট নাম্বাৰ। কিন্তু ইয়াৰ পিছত যদি আপোনালোকে ৰাইট চাইডে চাব বিচাৰে তেতিয়াহ'লে ইয়াত দেখা পাব ছাবমিট ফৰ ব্লক ভেৰিফিকেশ্যন। ইয়াৰ পিছত এটা অপশ্যন দিয়া আছে ভিউ এপ্লিকেশ্যন। আমি ভিউ এপ্লিকেশ্যনত যদি ক্লিক কৰোঁ তেতিয়াহ'লে কি দেখায় ইয়াত আমাক দেখুৱাই দিব। ইয়াত আপোনালোকে দেখা পাইছে মুখ্যমন্ত্ৰী যি সহায় গোটৰ যি এটা ফৰ্মখনত যিটো আপোনালোকে দেখা পাইছিলে পিকচাৰ ছেম টু ছেম পিকচাৰখন দেখা পাইছে, এপ্লিকেশ্যন ফৰ্ম দেখা পাইছে। ইয়াত আপোনালোকৰ মোবাইলত যিটো ৰেফাৰেঞ্চ নাম্বাৰ গৈছিলে সেই ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াত আপোনালোকে দেখা পাব। মই আপোনালোকক হাইলাইট কৰি দেখুৱাইছোঁ। এই যিখিনি জেগাতে আপোনালোকে সেই ৰেফাৰেঞ্চ নাম্বাৰটো দেখা পাব। মই চিকিউৰিটি ৰিজনৰ বাবে এই ডিটেইলছসমূহ হাইড কৰি ৰাখিম। কাৰণ ইয়াৰ পিছত আপোনালোকক দেখাই দি আছোঁ। ইয়াত দেখা পাইছে আপোনালোকে ছাবমিট ফৰ ব্লক ভেৰিফিকেশ্যন, গোটেইখিনিতে দেখা পাইছে ছাবমিট ফৰ ব্লক ভেৰিফিকেশ্যন। তাৰমানে যিসমূহ মেম্বাৰ হয় মেম্বাৰসমূহ ডিটেইলছ আমি যোৱাকালি ছাবমিট কৰিছোঁ, সেইকাৰণে ইয়াত দেখা পাইছে ছাবমিট ফৰ ব্লক ভেৰিফিকেশ্যন। এতিয়া আমি ছাবমিট কৰিছোঁ CLF সকলে। এনেকুৱা বহুতো CLF আছে যিসকল CLFে তেওঁলোকৰ যিসমূহ কাম হয় কামসমূহ কৰি গৈ আছে। আৰু বৰ্তমান সময়ত আমি যিসমূহ গোট হয় গোটসমূহ CLF সকলে তেওঁলোকৰ যিসমূহ ডাটা হয় ডাটাসমূহ মিট কৰি আছোঁ। ইয়াত দেখা পাইছে ছাবমিট ফৰ ব্লক ভেৰিফিকেশ্যন। আমি ছাবমিট কৰাৰ পিছত ব্লকত আকৌ ভেৰিফাই হ'ব। ব্লকত ভেৰিফাই হোৱাৰ পিছত তেওঁলোকৰ ফৰ্মসমূহ আকৌ ডিষ্ট্ৰিক্টলৈ ট্ৰেন্সফাৰ কৰিব। ডিষ্ট্ৰিক্টতহে তেওঁলোকৰ সঠিক যি ফৰ্মসমূহ হয় ফৰ্মসমূহ পুনৰ ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত তেওঁলোকৰ এই যি আঁচনি টকাসমূহ তেওঁলোকে লাভ কৰিবলৈ পাৰিব। মই আপোনালোকক আৰু এটা এই গোটটোত আমি কেইজনমান মেম্বাৰহে ছাবমিট কৰিছোঁ বৰ্তমান সময়ত, আৰু বাকী কেইজনমানৰ আছে ইয়াত আপোনালোকে 10 নম্বৰ, 11 নম্বৰ, 12 নম্বৰ আৰু 13 নম্বৰ যিসমূহ মেম্বাৰ হয় মেম্বাৰসমূহ ডিটেইলছসমূহ ইয়াত দেখা পাব। ইয়াত আগৰ মেম্বাৰসমূহ যেনেদৰে ছাবমিট ফৰ ব্লক ভেৰিফিকেশ্যন দেখা পাই আছে, এই 4জনৰ ছাবমিট ফৰ ব্লক ভেৰিফিকেশ্যন অহা নাই। তাৰ কাৰণটো হৈছে তেওঁলোকৰ যিসমূহ ফৰ্ম হয় ফৰ্মসমূহ আমি এতিয়ালৈকে কমপ্লিট কৰা নাই। ইয়াত ইনকমপ্লিট ফৰ্ম বুলি দেখা পাই আছে। ইয়াত দেখা পাইছে নীলা ৰঙত এণ্ট্ৰি বা মডিফাই বুলি। এণ্ট্ৰি বা মডিফাইড যদি আমি ক্লিক কৰোঁ তেওঁ সকলোবোৰ ডিটেইলছ ইয়াত আহি যাব। SSG কোড হয়, SSG নাম, তেওঁৰ নাম, সকলোবোৰ ডিটেইলছ আহি যাব। আমি এই ডিটেইলছসমূহ ইয়াৰ পৰা আমি এনেদৰে ফিল কৰি পেলাই আমি ভেৰিফাই কৰিব লাগিব। ইয়াৰ পিছত তেওঁলোকৰ ফৰ্মখন আমি ছাবমিট কৰিম। ছাবমিট কৰাৰ পিছত তেওঁলোকে মোবাইলত এটা SMS লাভ কৰিব, যিটো SMS বৰ্তমান সময়ত আপোনালোকে লাভ কৰি আছে। এনেদৰে তেওঁলোকেও SMS টো লাভ কৰিব। আৰু যিসকল মহিলাৰ মোবাইলত এতিয়ালৈকে SMS টো অহা নাই তেওঁলোকে জাষ্ট ৱেইট কৰিব লাগিব। তেওঁলোকৰ যিজন CLFে তেওঁলোকৰ কামসমূহ চাই আছে তেওঁলোকে ৱেইট কৰক। CLF জনে যেতিয়া সময় পাব তেতিয়াই তেওঁলোকৰ যিসমূহ ডাটা হয় ডাটাসমূহ আপডেট কৰি দিব ব্লক ভেৰিফিকেশ্যনৰ কাৰণে।